নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। মন যায় ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম। বৰ্তমান আছোঁ ঘৰতে আৰু এতিয়া যাব ওলাইছোঁ দোকানলৈ, যিহেতু মই দোকানদাৰী কৰোঁ। আৰু মোৰ লগত যাব আমাৰ পোৱালি বৰ উৎপাত কৰি আছে। আজি ছাগলী পোৱালি এটা দিলে, সেইটোকে লৈ খুব আমনি কৰি আছে। পোৱালিটো ভালকৈ গাখীৰ খাবলৈ দিয়া নাই মাকৰ পৰা, সেইকাৰণে ইয়াক লৈ যাওঁ। কিছুমানে কয় ভিডিঅ' বহুত দিন দিয়া নাই, ভিডিঅ' তেনেকৈ দিয়াও নাই। আৰু ঘৰ প্ৰথম যেতিয়া ভাঙিছিলে তেতিয়াই দিছিলোঁ। আৰু ঘৰটো বনোৱা হৈছে, এইডোখৰ খালী থাকিব, এইফালে গ্ৰিল চিল লগাই দিয়া হ'ব। আৰু এইফালে আছে এটা ৰুম, বাৰান্দাতে বহিব। আৰু এইফালে এটা ৰুম বহিব, আৰু এইফালে এটা। আৰু এইটো চাইডে হ'ব লেট্ৰিন বাথৰুম। আৰু এইফালে আছে পাকঘৰ, পাছফালে হ'ব। আৰু আমি প্ৰায় দুখীয়া মানুহ যে, সেইকাৰণে কিছুমানে সুধিছে মানে, তোমালোকে কি চৰকাৰ ঘৰ পাইছা নেকি? এনেকৈ কৈছে। মোৰ মানে শুনিয়ে হাঁহি উঠিছে। মই যিহেতু দোকানদাৰী কৰোঁ, মোৰ এনেকুৱা এটা ঘৰ বনাব পৰা অকাত আছে বাৰু, ইয়াতকৈ ভাল ঘৰ বনাব পৰা অকাত আছে। কিন্তু কি ক'ম আৰু, ইটোৱে সোধে মানে। আৰু যিহেতু ইয়াত আমি বেছি দিন নাথাকোঁ, প্ৰায় 10-15 বছৰমান থাকিম বুলি ভাবিছোঁ, যদি ভগৱানে ভালে ৰাখে। আৰু বেলেগত আমি মাটি আছে, তাত আমি ঘৰ ভালকৈ বনাবগৈ লাগিব। সেইকাৰণে ইয়াত আমি অলপ কমজুৰিকৈ বনাইছোঁ। আৰু যিসকলে সুধিছে তেখেতলোকক স্পষ্টীকৰণ দি দিছোঁ আৰু এইটো ছিষ্টেমত, সেইকাৰণে ঘৰ বনোৱা হয়। আৰু মই আমাৰ ঘৰৰ মানুহবিলাকে চৰকাৰৰ পৰা কি পাইছে তাকো কৈ দিছোঁ বাৰু। নহ'লে মই চৰকাৰৰ পৰা কি পাইছে কি নাই পোৱা দিগদাৰ হয় মানে, মানুহবিলাকে সুধি দিয়ে। যিহেতু আমি দুখীয়া মানুহ হয়, চৰকাৰৰ পৰা আমি পাইছোঁ বৰ্তমান চাউলটো পাই আছোঁ, আৰু পাইছোঁ আয়ুস্মান কাৰ্ড পাইছোঁ। তাৰপাছত আৰু কি পাইছেনো? ঘৰ পোৱা নাই। ইয়াত যদি কৃষকৰ যদি কিবা বস্তু আহে সেইবিলাক নাপাওঁ, কৃষকৰ পইচা নাপাওঁ। আৰু কেৱল মানে মাহঁতে আমাৰ অৰুণোদয় সেইবিলাক নাপায়। এইবিলাক আগতে কৰিছোঁ, সেইবিলাকো পোৱা নাই, একো পোৱা নাই। এইখিনি মানে মেইন বস্তু একোৱে নাপাওঁ। এইটো চাউলৰ কাৰ্ডটো পাইছোঁ চৰকাৰৰ পৰা, সেইটো হয়। আৰু কি পাইছোঁ, সেইখিনি বস্তু পোৱা নাই। আৰু চৰকাৰেনো আমাকনো ক'ত ঘৰ দিব, সেইকাৰণে আমি নিজেই ঘৰটো বনাইছোঁ বাৰু। আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যিসকলে সুধি আছিলে মানে ঘৰটো চৰকাৰী পাইছে নে কি পাইছে, সেইকাৰণে ভিডিঅ'টো বনাই দিয়া হ'ল। আৰু যিসকলে ভিডিঅ' চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।